दादा से मिल गया दादा क्या बच्चा है তুমি যাও ठीक है दादा ही मानता कोर्ट में दादा बड़ा कुछ बात है दादा এই মোরে একটা পেশেন্ট মেডিকেল কো টিকট চলি সুপোর্ট কইছে পাগলা পাগলা যা যা जमा सुनती যা 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 না কোট পাগলা পাগলা এমন হল্লু ভাই মেটে দিল টাউনত এমন হল্লু বুঝলাতে ইবে হাওয়া চলে পুজো বানায় সবার পুজো বানায় তিন টাউন তিন কিছু দিয়া দিয়া তো মান পালু হে এই দাদা তুই আছে 3 দিন ভিতরে বুঝলাতে হাওয়া বানায় ভর্তি দাও বানানা পুজো ধলি না দাদা তুই বুঝলা दादा किंतु भरती दावा ना सुचना त्या वो हवा ना इधर वाला पाते दीजिए काही कुरपा ऐकले आणि जो आपण होता लाईन ची फालतो काही कुरपा ऐकले पोषण नाही पोषण नाही म्हणून लगत নিজে কিবা টেনশনত আছো আর কিবা টেনশনত ওকে কাইজা লাগি কোন পাচ্ছি दादा तू बाहेर बोई आते दादा तात पाणी तीन जाऊला तू दादा बोई आते ना के दादा की आता फटना होले की মই বেরে ভলতি দাওয়ালা নাই এবারে ভুটি লাতি আউ হাওয়া নাই पण तो आता आते दी दे এই মোৰ গাড়ীতে তেল নাই গাড়ী তেল ভৰাব মই চাই আছো মানুহ আছে নে তাতে ক'ব গাও তেল না দিতে ধানতে উলিয়ান লতুন উলিয়াই আনছো আৰু গাড়ী তেল নাছে যু উলিয়ান না মই তেল ভলে না এই যা যা মই মুতি দে না এই কালকে তুই এই যা तीन दिन भेटल खाबा पा নাই হয়তো দাও পারা নাই গালি ভালোও নাই তবে দুজন মানুষ দুজন পালু আজন হেতু দাদা দে দাদা না বেলো আলা না বেলে ওই জাতি মারলিয়া জাতি মানে তো আলু এতন লত পালো এই দুটি বইয়া আছে পয়দা দুটো দাদা আছে এই মূল দাদানো তেল নাই তেলি ধলি মই লখি আছো আটা তলিত মই হেঁটে হলি মই মুতি দিওঁ মুতি দিব অন্তে ঘূৰি মুতি হেতলিয়া সেনেকৈ ঘূৰি মই যাবলৈ মাথা তাত পানী ভালে বুঢ়া খাওয়াটো দিব দাই ভালাটো দিব দি দে হেট মন নাই যা 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 পইচা ইচ্ছা আকো নাই নিজে হাবা মন নাই আকো মোবাইল আর ফোন মারি এটা ওজন ও জাগাই ফোন নম্বৰ লাগে যা সেটা দিয়াতে দি দে হে নাই পইচা মোৰ কত আছে দি যা মোক মোৰ তাত নাই না হে মোৰো নাই যা 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 মই তো কথা পাতি দিছো মোৰ তাত বুজাত তো মই বাবু নুঠলে মই এনে ভিতলে হতো মই তো হেলমেট আবালা নাই তই তো যাবি নাই দে তোক মাল লাগব এতিয়া তই যা দে যা মই ভিতলে উঠলে আমি মুতে উপর ভিতলে উঠে টকা আছে কি হব মই যামেই না খামেই দাদা অ আটা ভত নহলে মূল কি কি মূল 3 দিন এতিয়া হাওয়া নাই হয়তো দাওয়ালা নাই দালি ভালাও নাই মই তো হরি তেলতে দাও ওতন কি জি তোৰ মানে মোৰ অতি বেলে অলপ আতে দি দে এ ভাই মোৰো হাকে গতি মইতে খুজি আছো মই এই না চাগে খুজি খুজি 11 টকা পাইছো বাবু 11 টকাটো মই যামেই না খামেই মই দত্ত আটা দি 10 টকা মই দিলে মই ক'ত যাম মই বাত দালি ভালা দিম প্ৰথমতে হায়দৰাবাদ দিম তেন নহব মই 8 টকা দিও তোক লৈ মই আততি হলিম ওতন পাৰবি যা 8 টকা লৈ 11 টকা অতি আছিল মোৰ 8 টকাটো হেই মই আতন এ হ'ব যা মই লৈ যাম आइसक्रीम आइसक्रीम দাদা কিয়া মই 3 দিন 3 হাওয়া নাই অ বুঝলা দাদা বলাব দে এই যা এংলাই বেপার ভাল নহয় যা ভাল দে এই যা এই আইসক্রিম आइसक्रीम आइसक्रीम এটা না ভালো ধুনিয়া চা জায়গা গরমের কারণে বেশ
দাদা কি হ'ল কিন্তু খাবা নাই আমি ক'তো যাব পাওঁ নাই নতুন গাড়ী আনাৰ নম্বৰ প্লেটৰ কাৰণে পইচা পাওঁ নাই ধান ৰ'দে ল'বি পুতা পাবি না পুচিয়া লাগে যি পুচিয়া নাই পুতা পাবি না এই তাকে মাথা আলোচনা কৰিছোঁ ক'ত পইচা পাওঁ তেন্তে ইমান তাতলি ওলা আমি তাকলি গ'লো অঁ আমি তাকলি গ'লে আমি এটা নাখিলোঁ আজি তাতলি ওলাই পেলাই বাবাই লৈ দিয়া গাড়ী এখন গম পাইছে নাই বাবাই লৈ দিছে আকৌ লোন লৈ পেলাই সেইবিলাক তোলে নিজেতে দাই নতিয়া বাপলে গাড়ী বালু নিয়ে দাদা নাই পইচা দা আমি কি কৰিম না দি দাও দে পইচা নাযা ৰ বেয়া লাগে হয় হয় আছে 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 দি এই মোৰ নাই পইচা আৰু মোকে উঠছি তোৰ আছে দি কিবা দাদা কথা এটা সুধা আছে তোমাক কওক বিয়া পাতি না পা নাই বিয়া পাতা নাই কিয় বিয়া পাতা নাই বিয়া পাতিম আৰু ছোৱালী চাই আছো কি সুন্দৰ ধুনীয়া টেমনা তলি হতে বিয়াখন সোনকালে বাপ পেলা দে সোনকালে তলি ধমকি পেলা দে 50টা মান তাতে আল্লাই লাহুত ঠিক কথা কৈছি বিয়াখন পাতিলো তই হ'ব চাই আছো ছোৱালী ছোৱালী পালে চাম কিন্তু আৰু। বিয়াখন পাতা মূল্য নহ'ব তো ঠিক কথা কৈছি হ'ব, 1 বছৰ 1.5 বছৰ ভিতৰত হৈ যাব বিয়া মই দাদা দাদা তই নাপাবি বেট মাতিলে বিয়া মই যাওঁ হেই মাদুলুন 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 বা মাদুলুন 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 বা মাদুলুন 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 বা দাদা হাতে হতো দিলে এই দালু ভাড়া দিলে খাবও পারলো আৰু হৈ যাচ্ছে ইমান ভাল দাদা হাতে বিয়াখানিতো খাব মাতলিয়া বিয়াখানিতো টাইম নহব না খাবা বিয়াখানো টাইম পালি খাবা আহিম নাপলি নাহো এতিয়া মই যাওঁ দে হাই গাইজ হাই আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা আমি মেছেজ দিব খুজিছোঁ যে আমাৰ দেশত এনেকুৱা বহুত ধৰণৰ মানুহ থাকে যে বাহিৰৰ পৰা আহি কিনে হেৰাই যায় বা পইচাৰ অভাৱত ঘৰত যাব নাপায় আৰু এনেকৈ বহুত ধৰণৰ মানুহক পইচা হওঁতে তেওঁলোকে গুৰুত্ব নিদিয়ে এই ভিডিঅ'টোত এইটোৱে মেছেজ আছে যে এনেকুৱা ধৰণৰ মানুহ পালে যিয়ে এনেকুৱা দৰিদ্ৰ মানুহ যাতে ঘৰৰ পৰা হেৰাই যায় পইচা সোধে যাতে আপোনালোকে দিয়ে এইটো আমাৰ মেছেজ আছিল যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা ভুল হ'লে আমাৰ কমেণ্টত জনাব আৰু আমাৰ এই দুটা আছে নিউ মেম্বাৰ আছে চেনেলৰ নিউ মেম্বাৰ এই দুটা এওঁৰ অভিনয় খুব ভালে লাগিল আমাৰ এলত অভিনয় কৰি ভাল লাগিল বহুত এওঁলোকৰ এটা চেনেল আছে সেইটো ৰঙীয়া ছুপাৰষ্টাৰ বুলি ৰঙীয়া তলত ছুপাৰষ্টাৰ। লিংকটো দিয়া থাকিব আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব এইটো চেনেল যদি ভাল লাগে দুটাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দাবাই দিব দেই